গুড মৰ্ণিং সকলোকে। এয়া আমাক ল'বলৈ আহি গ'ল ই ৰিক্সা। তেওঁলোকে হোটেললৈকে আমাক নিবলৈ এয়া তেওঁলোকে ট'ট' গাড়ী বুলি কয়, এই ট'ট' গাড়ী পঠিয়াই দিয়ে সদায়। ৰাতিপুৱা সদায় আহে আৰু আহি পেলাই থৈ যায়। আৰু এয়া ময়ো ওলালোঁ দিনটোৰ কাৰণে কিলকাৰীৰ ছামাৰ কেম্পত বিহু নাচ শিকাবলৈ। তো তেনেকৈ ওলাই আহিলোঁ। বাহিৰত খুব ৰ'দ, বাপৰে বহুত ৰ'দ। আৰু ছিকিউৰিটি দাদাক গুড মৰ্ণিং বুলি ক'লোঁ। তেনেকৈ আমি যাবলৈ ওলালোঁ আজিৰ দিনটোৰ কাৰণে। বহুত গৰম ইয়াতে, বহুত বেছি গৰম। আৰু এয়া দেখিছেনে, এই স্কুলখনতেই আমাৰ হেৰি চলি আছে, বিহু নাচৰ কৰ্মশালা। আৰু এখন হোষ্টেল হয়। এয়া আহি পালোঁ আৰু অহাৰ লগে লগে গোটেই ছাত্ৰীসকলে ভৰিত সেৱা লৈছে মোৰ। খুব ভাল লাগিছে, তেওঁলোকে খুব ভাল শিষ্টাচাৰ শিকিছে। এয়া স্কুলখনত মোৰ নাম লিখি ৰাখিছে, ৰাকেশ বড়ো ফ্ৰম আছাম। আৰু অহাৰ লগে লগে গোটেইবিলাকে আহি পেলাই আগুৰি ধৰিছে, গুড মৰ্ণিং ভাইয়া বুলি কয়। ভাল লাগিছে, সকলোৱে খুব সুন্দৰকৈ শিষ্টাচাৰবিলাক শিকিছে আৰু খুব সুন্দৰকৈ শিকাই ইয়াতে আচলতে তেওঁলোকক। আৰু দেখিছেনে, স্কুলত এই ৰুমটোত মোৰ ফটোবিলাক তেওঁলোকে কালেক্ট কৰি পেলাই তেনেকৈ ধুনীয়াকৈ লগাই ৰাখিছে। এয়া চাগে মোৰ কোনোবা ৰীলৰ এটা ভিডিঅ' আছিল, তাৰ পৰা মাৰিছে ফটোটো। আৰু এয়াই চাওকচোন, এইটো এটা ফটো। তেনেকৈ ফটোবিলাক ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এয়া বিনীত বড়ো, মোৰ লগতে আহিছে তেওঁ। ঢোলত সহায় কৰি আছে, ঢোল বজাই আছে তেওঁ। আৰু চাওকচোন কেনেকৈ শিকাইছোঁ। বিহু নাচখিনি তেওঁলোকক বহুত সহজকৈ তেওঁলোকে বুজি পোৱাকৈ শিকাবলৈ যত্ন কৰিছোঁ। আৰু সুন্দৰকৈ তেওঁলোকে আয়ত্ত কৰিছে। আৰু এইখিনি বাৰু আমাৰ নাচনীসকলৰ নাচ, কিন্তু আমাৰ ইয়াৰে যিসকল ল'ৰাখিনি আছে শিকাৰুখিনিয়ে, তেওঁলোকেও বিচাৰিছে আমাক শিকাওক, আমিও নাচিম এনেকুৱা। তেনেকৈ তেওঁলোককো নাচিবলৈ দিছোঁ। তো সহজভাৱে শিকাবলৈ যত্ন কৰিছোঁ, যিমান পাৰোঁ তেওঁলোকৰ মতেই শিকাবলৈ যত্ন কৰিছোঁ। আৰু সুন্দৰকৈ শিকিছে তেওঁলোকে। যদিও তেওঁলোকে নাচখিনি গাত বহা নাই বা অলপ টান হৈছে তেওঁলোকৰ কাৰণে, কিন্তু চেষ্টা কৰিছে, প্ৰাণ চেষ্টা কৰিছে তেওঁলোকে নাচখিনি শিকিবলৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। আজিলৈ আহিছোঁ, বাই।